হাৰি গ'লো কি এইটো সভ্যতা সংস্কৃতিত লুঙি টুপি জিকিব খুজি আছে নহয়। তেওঁ এনেকুৱা কৈ আছে যে অসমখন হুজুৰক গতাই দিয়ক, লুঙি টুপিক গোটাই দিয়ক। এই যিবিলাক শব্দ কৈ আছে, এই শব্দবিলাকে মনটোক দুখিত কৰি আছে। অসমখন হুজুৰক গতাই দিয়ক, লুঙি টুপিক গতাই দিয়ক, এইবাৰ লুঙি টুপি দাড়িৰ চৰকাৰ হ'ব। এই কথাবিলাক শুনি মনটো বেয়া লাগিছে। তাতকৈ বেয়া লাগিছে যে কংগ্ৰেছ দলে ইয়াক সমালোচনা কৰা নাই। তাতকৈ বেয়া লাগিছে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ দৰে মানুহে এই হুজুৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তাতকৈ বেয়া লাগিছে যে আজি কংগ্ৰেছ দল UDFৰ এটা বি টিমত পৰিণত হৈছে। তেওঁ মজা পাওক, কিন্তু হাগ্ৰামাওতো এটা হুজুৰৰে শিষ্য হৈ গ'ল। ইয়াত হাগ্ৰামাৰ কি ভেলু আছে? হুজুৰেতো ক'লে হুজুৰৰ মতেহে চলিব। গতিকে মোক 24 ঘণ্টা বন্ধ কৰিলে আৰু হুজুৰে হাগ্ৰামাক জীৱনৰ কাৰণে বন্দী কৰি দিলে।